হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ পৰিৱেশ বিজ্ঞানৰ পৰা লোৱা হৈছে আৰু সাধাৰণ জ্ঞানৰ আছে। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক আমি এতিয়া ভিডিঅ'লৈ যাব ব'লা। আজি প্ৰথমটো প্ৰশ্ন কৈছে, ইউনেস্কোৱে জৈৱ সংবৰ্ধন সংৰক্ষণ আঁচনি কেতিয়া আৰম্ভ কৰে? ইয়াতে 4টা অপশ্যন আছে, অপশ্যন কেইটা চাব আৰু এই অপশ্যন কেইটাৰ ভিতৰত যিটো সঠিক উত্তৰ হ'ব সেইটো কৈ দিয়া হ'ব। আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, যিটো আছে 1971 চনত। এবাৰ 2 নম্বৰ প্ৰশ্নত কৈছে, কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? এইটো আপোনালোকে সকলোৱে জানে। কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান হ'ল অপশ্যন নম্বৰ বি, উত্তৰ প্ৰদেশত অৱস্থিত। 3 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতত হস্তি প্ৰকল্প কেতিয়া আৰম্ভ হয়? ইয়াতো 4টা অপশ্যন আছে আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1992 চনত। 4 নম্বৰ প্ৰশ্নত কৈছে, অজন বিন্দা গহ্বৰৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে? ইয়াতে চাব 4টা অপশ্যন আছে, 1980, 1984, 1982 আৰু 1985। এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1985 চনত। নেক্সট 5 নম্বৰ প্ৰশ্ন, ভূমিকম্পৰ প্ৰাবল্য জোখা স্কেলডালৰ নাম কি? ইয়াতো 4টা অপশ্যন আছে, চাব। প্ৰথমটো দি আছে ৰিক্টাৰ ডেচিবেল হাৰ্টজ, এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰিক্টাৰ স্কেল। এবাৰ 6 নম্বৰ প্ৰশ্নত কৈছে, অসমত কেতিয়া বৰভূমিকম্প হৈছিল? এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। ইয়াতে চাব 4টা অপশ্যন দিয়া আছে। প্ৰথমটো অপশ্যনত দিয়া আছে 1952 চনত, তাৰপিছত আছে 1950 চনত, চি আছে 1954 চনত আৰু ডি আছে 1955 চনত। কিন্তু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ যিটো বি, 1950 চনত। 7 নম্বৰ প্ৰশ্নত কৈছে, ষ্টকহোম কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াতো 4টা অপশ্যন আছে আৰু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নহয় চৰি 1900। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, যিটো আছে 1972 চনত, বি নহয়, 1972 চনত হয় ষ্টকহোম কনফাৰেন্স। নেক্সট কুৱেশ্যনত কৈছে, বসুধা সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? ইয়াতো 4টা অপশ্যন আছে, চাব। প্ৰথমটোত দিয়া আছে টকিঅ', দ্বিতীয় বি নম্বৰত আছে পেৰিছ, চি ৰিঅ' ডি জেনেৰিঅ'ত, ডি আছে দিল্লী। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ যিটো আছে চি, ৰিঅ' ডি জেনেৰিঅ'। এইটো হ'ব ইয়াৰ সঠিক উত্তৰ। নেক্সট 9 নম্বৰ প্ৰশ্নত কোৱা আছে, ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি কেতিয়া হাতত লয়? ইয়াতো চাব 4টা অপশ্যন আছে আৰু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1952 চনত। 1952 চনত ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি হাতত লয় বুলি কোৱা হৈছে। নেক্সট কুৱেশ্যনত আছে, চিপকো আন্দোলনৰ গুৰি ধৰিছিল ডেছ, কোনে চিপকো আন্দোলনৰ গুৰি ধৰোঁতা আছিল? ইয়াতে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামসমূহত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ সচৰাচৰ আহি থাকে। আজিৰ এইকেইটাৰ ভিতৰত চাব অপশ্যন আছে। প্ৰথমটোত আছে MS স্বামীনাথন, BSS MC মেহতা, চি আছে সুন্দৰলাল বহুগুণা, ডি আছে মেধা পাটেকাৰ। এইটো চাব ভালকৈ, গণক লাগিব পাৰে। ইয়াতে চি ডি কোনোবাই মেধা পাটেকাৰ ভাবিব পাৰে, কিন্তু এইটো নহয়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সুন্দৰলাল বহুগুণা। তাৰপিছত ডি নম্বৰত আছে তলৰ কোনবিধ পুনৰ্ভৱ সম্পদ, চাব কোনটো সম্পদ পুনৰ সৃষ্টি কৰিব পৰা যাব? এইটো আমি সকলোৱে জানো, যিটো সম্পদ এবাৰ ব্যৱহাৰ কৰিলে আকৌ নেক্সট টাইম ব্যৱহাৰ কৰিব পৰা যায় সেইবোৰক পুনৰ্ভৱ সম্পদ বুলি কোৱা হয়। ইয়াতে চাব অপশ্যন এ আছে কয়লা। কয়লাটো অসম্ভৱ, কয়লা কেতিয়াও দ্বিতীয়বাৰ সৃষ্টি নহয়। ডিজেলো নেক্সট সৃষ্টি নহয়। পেট্ৰলৰ সৃষ্টি নহয়। সৌৰশক্তি এবাৰ ব্যৱহাৰ কৰিলে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায়, গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সৌৰশক্তি। 12 নম্বৰ প্ৰশ্নত কৈছে, ঝুম খেতি আদি আমি সাধাৰণতে দেখিবলৈ পাওঁ। ঝুম খেতি ক'ত কৰা হয়? এইটো আমি ক্লাছ 3 বা 4ত পাই আহিছিলোঁ যে ঝুম খেতি সাধাৰণতে যিবোৰ পাহাৰীয়া অঞ্চল হয়, পাহাৰীয়া এডলীয়া মাটিত দা কোঠাৰ আদিৰে মাটি খান্দি গাঁত খান্দি যি খেতি কৰা হয় এইটো আছিল ঝুম খেতি। গতিকে অপশ্যন এ আছে সমভূমি, এইটো নহয়। মৰুভূমি অঞ্চলত এইটোতো নহয়। চি আছে পাহাৰীয়া অঞ্চলত, গতিকে সঠিক উত্তৰটো অপশ্যন নম্বৰ চি, পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা হয়। এবাৰ 13 নম্বৰত কৈছে, ইক'চিষ্টেম শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল, কোনে ব্যৱহাৰ কৰিছিল পোনপ্ৰথমে? এইটো চাব অপশ্যন এ আছে R.L. লিণ্ডবেন, বি আছে E.P. ওডাম, চি আছে A.G. টেনছলি, ডি আছে আৰ্নেষ্ট ই হেকেল। গতিকে
এইকেইটাৰ ভিতৰত উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্নেট ইটেকেল বা হেকেল বুলি কোৱা হয় আৰ্নেট চেকেল 14 নম্বৰ প্ৰশ্নত বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান আছে এইটো আপোনালোকে সকলোৱে জানে খুবেই মানে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সহজ বুলিয়ে কোৱা হয় মানে আমি বায়ুমণ্ডলত যিকেইটা গেছৰ পৰিমাণ আছে তাত আটাইতকৈ মানে বেছি থকা গেছৰ পৰিমাণ হৈছে নাইট্ৰজেন ইয়াৰ 78.8 0.8 হ'ল মানে নাইট্ৰজেন 100 ভাগৰ 78.8 মানে শতকৰা নাইট্ৰজেনেই পোৱা যায় 15 নম্বৰ কৈছে গভীৰ মৰুভূমি দেশ মানে গভীৰ মৰুভূমি ক'ত অৱস্থিত ইয়াতে চাব আফ্ৰিকা আছে ইৰাণ চীন ভাৰত কিন্তু এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আফ্ৰিকা মহাদেশত গভীৰ মৰুভূমি অৱস্থিত 16 নম্বৰ প্ৰশ্নত কৈছে চাব মানস ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্পৰ যোজনা আৰম্ভ হয় দেশ মানে কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্প আৰম্ভণি হয় ইয়াতে যিকেইটা অপশ্যন আছে তাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1973 চনত আজিৰ 17 নম্বৰ প্ৰশ্নত কৈছে অসমত ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ সংখ্যা কেইটা এইটো মানে বহুতৰ কনফিউজ হ'ব পাৰে আমি আগতে পাই আহিছিলোঁ যে অসমত ৰাষ্ট্ৰীয় উদ্যান 5খন কিন্তু এইটো বৰ্তমান হলনি হয় আৰু দুটা বাঢ়ি গৈছে গতিকে অসমত ৰাষ্ট্ৰীয় উদ্যান হৈছে বৰ্তমান 7খন মানে অপশ্যন নম্বৰ এ 7খন হ'ল ইয়াৰ সঠিক উত্তৰ 18 নম্বৰ প্ৰশ্নত কৈছে বিশ্ব পৰিৱেশ দিৱস কিমান মানে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় দেশ মানে কিমান তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় এইটোৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আৰু 19 নম্বৰ প্ৰশ্ন কৈছে বায়ু প্ৰদূষণ বা নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হয় দেশ চনত মানে কিমান চনত বায়ু প্ৰদূষণ নিবাৰণ আইন প্ৰণয়ন কৰা হয় ইয়াতো চাৰিটা অপশ্যন আছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1981 চনত তাৰপিছত নেক্সট কুৱেশ্যনত কৈছে বিশ্ব পৰিৱেশ সংৰক্ষণ আইন বলবৎ হয় দেশ চনত মানে কিমান চনত পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হয় ইয়াতে অপশ্যন চাব অপশ্যন এ আছে 1986 15 জানুৱাৰী অপশ্যন চি আছে 1986 19 নৱেম্বৰ অপশ্যন বি উল্টা পাল্টা হৈছে ইয়াতে চি টোৰ ঠাইত বি হ'ব আৰু বি টোৰ ঠাইত চি হ'ব গতিকে ডি আছে 1981 20 নৱেম্বৰ এইকেইটা ভালকৈ চাব আৰু আজিৰ মানে ভিডিঅ'ৰ ইয়াৰ উত্তৰটো জনাৰ আগতে আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিছোঁ যদি আপুনি চেনেলটো নতুন হৈ থাকে অৱশ্যই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অন্য মানে বিষয়ৰ প্ৰশ্ন উত্তৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰে চ' আজিৰ এইটো মানে প্ৰশ্নৰ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি আছে যিটো মানে বিত আছে এইটো হ'ব মানে বি 1986 19 নৱেম্বৰ চ' আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ আৰু বাবে আপোনালোকক